এয়া পনীৰ কেক তাক পিচ পিচ কৰি লোৱা হৈছে এতিয়া অকমান ভাজি লোৱা হ'ব ইয়াত গৰম মছলা লং ইলাচি দালচিনি আৰু ইয়াত আছে আদা নহৰু বিলাহী আৰু কেঁচা জলকীয়াৰ পেষ্ট এতিয়া দিয়া হ'ব নিমখ হালধি এয়া দৈ ঘৰতে কৰি লোৱা ধনিয়া গুড়ি আৰু জিৰা গুড়ি এতিয়া কণীখিনি দি দিয়া হ'ব এয়া আমাৰ আজি পনীৰ তৰকাৰী হৈ গ'ল গতিকে ৰেচিপিটো সকলোৱে ফ'ল' কৰি চাব এবাৰ কেনেকুৱা হয় লগতে এইখিনিতে কওঁ লুইতপৰীয়া মিউজিকেল এণ্ড ফুড চেনেল যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে লাইক কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া হৈ গ'ল আমাৰ আজিৰ পনীৰ তৰকাৰী লগতে আছে ঢেকীয়া আৰু বুট ভাজি আৰু ভাঙন মাছ ফ্ৰাই এয়া দেখিছে দেখি অনুমান কৰিব পাৰিছে ইমান ধুনীয়া হৈছে দেখাতে গতিকে এয়া আমি আজি খাবলৈ ৰেডি হৈছোঁ গতিকে আজিৰ আমাৰ আইটেমত কি আছিলে আমি আগতে জনাইছোঁৱে এয়া পনীৰ স্পেচিয়েল তৰকাৰী গমে পাইছে গোটেই বনোৱা পদ্ধতিখিনি দেখিছেই তাৰপিছত এয়া ঢেকীয়া আৰু বুট ভাজি লগত আছে আমাৰ ভাঙন মাছ ফ্ৰাই এয়া নেমু আৰু ভোট জলকীয়া আপোনালোকে নাভাবিব গোটেইটো ভোট জলকীয়া মই খাম গোটেইটো খালেতো দিগদাৰ আছে অকণমানেই খাম ইয়াৰ পৰা গতিকে আমি আজি আৰম্ভ কৰোঁ ইয়াতে আপোনালোকে চেষ্টা কৰিব সকলোৱে ঘৰত বনাবলৈ লগতে আকৌ এবাৰ কৈ দিছোঁ লুইতপৰীয়া মিউজিকেল এণ্ড ফুড এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব সকলোৱে আগলৈ আপোনালোকে ভাল পোৱা আৰু ভাল ভাল ডিছ আমি বনাই যাবলৈ চেষ্টা কৰিম গতিকে চাই যাব আৰু সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজিলৈ সামৰিছোঁ পুনৰ লগ পাম আন এটি নতুন ৰেচিপিৰে খাই কৈছোঁ খুব টেষ্টি হৈছে ট্ৰাই কৰিব